নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ মোৰ ইডু ইনফো আছাম নামৰ চেনেলটিলৈ। বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টিত SCERT DLED এন্ট্ৰান্স এক্সামৰ কাৰণে গণিত বিষয়ৰ সংখ্যাৰ কেইটামান প্ৰশ্ন সমাধান কৰিম। গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব। তাৰ আগতে আপুনি যদি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। প্ৰথম প্ৰশ্নটো হ'ল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হ'ল, ইয়াতে কেইবাটা অপশ্যন দিছে। প্ৰথমতে আমি জানিব লাগিব যে স্বাভাৱিক সংখ্যা কোনবিলাক। স্বাভাৱিক সংখ্যা হ'ল দৈনন্দিন জীৱনত আমি যিবোৰ সংখ্যা গণনা কাৰ্যত ব্যৱহাৰ কৰোঁ সেই সংখ্যাবোৰেই হ'ল স্বাভাৱিক সংখ্যা। 1, 2, 3, 4, 5, 6 আদিবোৰ হ'ল স্বাভাৱিক সংখ্যা। 1 হ'ল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা, গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1। 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো পূৰ্ণ সংখ্যা নহয়। ইয়াৰে অপশ্যন কেইটা হ'ল 0, 1, 2 আৰু -1। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ -1, কাৰণ শূন্যৰ সৈতে গণনা কাৰ্যত ব্যৱহাৰ হোৱা সংখ্যাবোৰৰ সংহতিকে পূৰ্ণ সংখ্যা বা গতা সংখ্যা বুলি কোৱা হয়, আৰু যিবিলাক সংখ্যা মাইনাছত থাকে সেইবিলাক সংখ্যাক অখণ্ড সংখ্যা বুলি কোৱা হয়। গতিকে -1টো পূৰ্ণ সংখ্যা নহয়। 3 নম্বৰ প্ৰশ্নটো হ'ল আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল। ইয়াৰে আগৰ কুৱেশ্যনটোতে কৈছোঁ যে পূৰ্ণ সংখ্যা কাক বোলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 0। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। 4 নম্বৰ প্ৰশ্নটো হ'ল দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা। ইয়াৰ অপশ্যন কেইটা হ'ল অযুগ্ম সংখ্যা, যুগ্ম সংখ্যা, মৌলিক সংখ্যা আৰু পূৰ্ণ সংখ্যা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ যুগ্ম সংখ্যা, কাৰণ দুটা যদি অযুগ্ম সংখ্যা আমি যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব যুগ্ম সংখ্যা। আমি উদাহৰণস্বৰূপে কৰিছোঁ, অযুগ্ম সংখ্যা দুটা ল'লোঁ 3 আৰু 7। 3 আৰু 7ক যদি আমি যোগ কৰোঁ কিমান হ'ব 10। 10টো হ'ব আমাৰ যুগ্ম সংখ্যা। গতিকে দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা। 5 নম্বৰ প্ৰশ্নটো হ'ল দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় এটা। ইয়াৰ অপশ্যন কেইটা হ'ল অযুগ্ম সংখ্যা, যুগ্ম সংখ্যা, মৌলিক সংখ্যা আৰু পূৰ্ণ সংখ্যা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ যুগ্ম সংখ্যা, কাৰণ যদি আমি দুটা যুগ্ম সংখ্যা যোগ কৰি চাওঁ 2 আৰু 4 যোগ কৰিলে কিমান হ'ব 6। 6টো হ'ল আমাৰ যুগ্ম সংখ্যা। গতিকে দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা। 6 নম্বৰ প্ৰশ্নটো হ'ল 25ৰ উত্তৰ পদ হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 26, কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যাৰ লগত 1 যোগ কৰিলে তাৰ উত্তৰ পদটো পোৱা যায়। যদি আমি 25ৰ লগত 1 যোগ কৰোঁ কিমান হ'ব 26। গতিকে 25ৰ উত্তৰ পদটো হ'ল 26। 7 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়াবোৰৰ কোনটো পূৰ্ণ সংখ্যাৰ শ্ৰেণী। ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 2ৰে বিভাজ্য সংখ্যাবোৰৰ এককৰ স্থানত থাকে। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ক 0, 2, 4, 6 বা 8। এইকেইটা অংকৰ যিকোনো এটা, কাৰণ যিবোৰ সংখ্যাৰ এককৰ স্থানত 0, 2, 4, 6 বা 8 এইকেইটা অংকৰ যিকোনো এটা থাকে সেইবোৰ সংখ্যা 2ৰে বিভাজ্য বা হৰণ কৰিব পাৰি, যেনে 10, 22, 34, 37, 58 ইত্যাদি। 9 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনটো সংখ্যা 4ৰে বিভাজ্য হ'ব। 4ৰে বিভাজ্য কেতিয়া হয় সেইটো জানিলোঁ। এটা সংখ্যাৰ একক আৰু দশকৰ হৰৰ দুয়োটা অংক 0 হ'লে, নতুবা অংক দুটাই গঠন কৰা সংখ্যা 4ৰে বিভাজ্য হ'লে সেই সংখ্যাটোও 4ৰে বিভাজ্য হ'ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, কাৰণ ইয়াত একক আৰু দশকৰ হৰৰ দুয়োটা অংক 0 নহ'লেও অংক দুটাই গঠন কৰা সংখ্যাটো হ'ল 48। 48ক 4ৰে বিভাজ্য হ'ব, গতিকে এই সংখ্যাটোকো 4ৰে বিভাজ্য কৰিব পৰা যাব। এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ। 10 নম্বৰ প্ৰশ্নটো হ'ল এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা। ইয়াৰে অপশ্যন কেইটা হ'ল অযুগ্ম সংখ্যা, যুগ্ম সংখ্যা, মৌলিক সংখ্যা আৰু পূৰ্ণ সংখ্যা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অযুগ্ম সংখ্যা, কাৰণ যদি আমি যুগ্ম সংখ্যা 4 আৰু অযুগ্ম সংখ্যা 3 যোগ কৰোঁ, যোগ কৰিলে কিমান হ'ব 7। 7টো হ'ল অযুগ্ম সংখ্যা। গতিকে এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম সংখ্যা। 11 নম্বৰ প্ৰশ্নটো হ'ল 10তকৈ সৰু অযুগ্ম সংখ্যাবোৰৰ যোগফল হ'ল। অযুগ্ম সংখ্যা হ'ল যিবোৰ সংখ্যাক 2ৰে হৰণ নাযায় সেইবোৰক অযুগ্ম সংখ্যা বুলি কোৱা হয়। 10তকৈ সৰু অযুগ্ম সংখ্যা কেইটা হ'ল 1,
3, 5, 7 আৰু 9 এই সংখ্যাকেইটাক যোগ কৰিলে কিমান ওলায় 25 গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 25 12 নম্বৰ প্ৰশ্নটো হ'ল 1 পৰা 10 লৈ যিকেইটা যুগ্ম সংখ্যা আছে সেই আটাইকেইটাৰ যোগফল হ'ব যুগ্ম সংখ্যা হ'ল যিবিলাক সংখ্যাক 2 ৰে হৰণ কৰিব পাৰি সেইবিলাক সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয় 1 পৰা 10 লৈ থকা যুগ্ম সংখ্যাকেইটা হ'ল 2, 4, 6, 8, 10 এই সংখ্যাকেইটাক যোগ কৰিলে কিমান ওলায় 30 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 30 13 নম্বৰ প্ৰশ্নটো হ'ল দুটা ঋণাত্মক সংখ্যাৰ পূৰণফল সদায় ইয়াৰ অপশ্যন কেইটা হ'ল ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা অযুগ্ম সংখ্যা আৰু অবাস্তৱ সংখ্যা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ধনাত্মক সংখ্যা কাৰণ মাইনাছে মাইনাছে পূৰণ কৰিলে প্লাছ হয় যেনে -3 × -3 কিমান হ'ল 9 14 নম্বৰ প্ৰশ্নটো হ'ল -13ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল ইয়াৰে অপশ্যন কেইটা হ'ল 0 10 -13 আৰু 13 -13ৰ ঋণাত্মকত আছে -13ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব 13 15 নম্বৰ প্ৰশ্নটো হ'ল 1 পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে ইয়াৰে অপশ্যন কেইটা হ'ল 10টা 20টা 25টা আৰু 35টা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 25টা 1 পৰা 100 লৈ 25টা মৌলিক সংখ্যা আছে মৌলিক সংখ্যা কাক বোলে যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা 1 আৰু সংখ্যাটো নিজেই তেনেবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয় 16 নম্বৰ প্ৰশ্নটো হ'ল প্ৰতিটো স্বাভাৱিক সংখ্যাই একোটা পূৰ্ণ সংখ্যা ইয়াৰ অপশ্যন কেইটা হ'ল নহয় হয় আৰু নিৰ্দিষ্ট নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হয় কাৰণ শূন্য আৰু স্বাভাৱিক সংখ্যাবোৰক পূৰ্ণ সংখ্যা বুলি কোৱা হয় গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যাই একোটা পূৰ্ণ সংখ্যা 17 নম্বৰ প্ৰশ্নটো হ'ল -5 হ'ল ইয়াৰে অপশ্যন কেইটা হ'ল ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা অযুগ্ম সংখ্যা আৰু অবাস্তৱ সংখ্যা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ঋণাত্মক সংখ্যা 18 নম্বৰ প্ৰশ্নটো হ'ল এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো ইয়াৰে অপশ্যন কেইটা হ'ল 2 3 0 আৰু 4 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 2 এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ল 2 19 নম্বৰ প্ৰশ্নটো হ'ব তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয় ইয়াৰে অপশ্যন কেইটা হ'ল 0 1 3 আৰু 1 নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 0 শূন্যটো স্বাভাৱিক সংখ্যা নহয় 20 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়াবোৰৰ ভিতৰত কোনটো সংখ্যা 5ৰে বিভাজ্য হ'ব 5ৰে কেতিয়া বিভাজ্য কৰিব পাৰি এটা সংখ্যাৰ এককৰ স্থানত 0 বা 5 যিকোনো এটা অংক থাকিলে সেই সংখ্যাটো 5ৰে বিভাজ্য হয় আমি এই অপশ্যনত থকা সংখ্যাকেইটাৰ একক স্থানত 0 বা 5 আছে নে নাই সেইটো চাই ল'ম প্ৰথমতে অপশ্যন কোৰ সংখ্যাটোত এককৰ স্থানত 1 আছে গতিকে ইয়াতে 0 বা 5 নাই গতিকে এইটো 5ৰে বিভাজ্য নহ'ব অপশ্যন কোৰ এককৰ স্থানত 7 গতিকে এইটো 5ৰে বিভাজ্য নহ'ব অপশ্যন কোড এককৰ স্থানত আছে 3 গতিকে এইটো 5ৰে বিভাজ্য কৰিব নোৱাৰে অপশ্যন কোড আছে এককৰ স্থানত আছে 5 গতিকে এইটো 5ৰে বিভাজ্য কৰিব পাৰিব গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰসমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব